যুগ ধৰি প্ৰায় বছৰৰ ইতিহাস থকাৰ পিছতো গৰিয়া মৰিয়া দেখি জনগোষ্ঠীৰ লোকসকলক আজি 2.0 বসুন্ধৰাত যিটো আমাৰ আঁচনি গ্ৰহণ কৰা হৈছিল খিলঞ্জীয়াক ভূমি অধিকাৰ দিয়াৰ বাবে সেই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰা হৈছে। আমাক যেতিয়া মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়া বসুন্ধৰা 2 ঘোষণা কৰিছিল যে খিলঞ্জীয়াক মাটি পাট্টা দিয়া হ'ব, সেই হিচাপে আমি আদৰণি জনাইছিলোঁ আৰু আমাৰ বিভিন্ন গাঁও বা চহৰৰ বিভিন্ন প্ৰান্তৰ পৰা এই বসুন্ধৰা 2ত মানুহে আবেদন কৰিছিল। কিন্তু দুৰ্ভাগ্যজনক কথা, এই আবেদন কৰাৰ ক্ষেত্ৰত 1%ৰ ব্যক্তি আমাৰ এই বসুন্ধৰা 2ত অন্তৰ্ভুক্ত নহ'ল। ডাঙৰীয়া কেবিনেটৰ সিদ্ধান্ত লৈছিল যে আমাক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিছে গৰিয়া মৰিয়া দেশীসকলক, লগতে বিধানসভাৰ মজিয়াতো বিভিন্ন সময়ত গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলক খিলঞ্জীয়া হিচাপে স্বীকৃতি দিয়ে। কিন্তু ভূমিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত আমাক যি ধৰণে লাঞ্ছিত বঞ্চিত থকা এই জনগোষ্ঠীকেইটাক ভূমি অধিকাৰ দিয়াৰ বাবে তেওঁ আমাক কোনো ধৰণৰ সহায় আৰু সহযোগিতা নকৰিলে বা আমি বঞ্চিত হ'লোঁ। তাৰ প্ৰতিবাদত আমি বিক্ষোভ কাৰ্যসূচীৰে আজি অসম চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে আমি এইখন ভূমিৰে 1000 বছৰৰ ইতিহাস থকা জনগোষ্ঠী হওঁ, আমাক ভূমি অধিকাৰ লাগিব, আমাক ৰাজনৈতিক অধিকাৰ লাগিব, আমাক সকলো ধৰণৰ অধিকাৰ লাগিব। আৰু আমি বিভিন্ন সময়ত কৈছিলোঁ যে আমাক অকল মুছলমান হিচাপে যেন আপোনালোকে পৰিগণিত নকৰে, কাৰণ আমি জনগোষ্ঠীয় পৰিচয়ৰে আমি নিজৰ আই মাটিৰ কাৰণে প্ৰাণ আহুতি দি আহিছোঁ। সেই হিচাপে আমি বসুন্ধৰা 2ত বাদ পৰাৰ বাবে আমি আজি এই বিক্ষোভ কাৰ্যসূচীৰে আমি অসম চৰকাৰক সকীয়াই দিব বিচাৰিছোঁ যে অনতিপলমে এই যিখিনি মানুহে আবেদন কৰিছিল সেইসকলক আমি খিলঞ্জীয়া হিচাপে আমাক সুবিধা দিব লাগে। আপুনি স্মাৰকপত্ৰ দিছে? হয়, আজি জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈকে এখন স্মাৰকপত্ৰ পঠিয়াইছোঁ আৰু আশা কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু জিলা উপায়ুক্ত ডাঙৰীয়া বিশেষকৈ এক গুৰুত্ব সহকাৰে আমাৰ বিষয়সমূহ পৰ্যালোচনা কৰি কিনে আমাৰ অসুবিধাসমূহ সমাধান কৰিব। লগতে আৰু এটা বিষয়বস্তু আছে, আমাৰ বৰপেটা জিলাত বিভিন্ন প্ৰান্তত খিলঞ্জীয়াৰ মাটি গৰিয়া মৰিয়া দেশী জনগোষ্ঠীৰ লোকসকলে ক্ৰয় কৰিব নোৱাৰে। কাৰণ আমি যদি যিকোনো খিলঞ্জীয়া মানুহৰ যদি মাটি আমি ক্ৰয় কৰিব বিচাৰোঁ, সেই মাটিবিলাকত পাৰ্মিশ্যন নাপাওঁ। এইটো কি কাৰণত নাপাওঁ সেইটো আমি আজিলৈকে গম পোৱা নাই, কিন্তু আমি পাৰ্মিশ্যন নোপোৱাৰ কাৰণেও আমাৰ দুখিত। কাৰণ আমাৰ বহুত মানুহে বিভিন্ন খিলঞ্জীয়া মানুহৰ মাটি ক্ৰয় কৰিছে, কিন্তু পাৰ্মিশ্যন আজিলৈকে পোৱা নাই।